আপোনাৰ জীৱনক ৰূপান্তৰিত কৰিব পৰা 4টা মন্ত্ৰ। বৌদ্ধ পৰম্পৰাত কিছুমান শব্দ বাৰম্বাৰ উচ্চাৰণৰ ফলত সৃষ্টি হোৱা কম্পনে মগজুৰ ৰাসায়নিক ভাৰসাম্যক উদ্দীপ্ত কৰে। সেই শব্দবোৰৰ পৰা মানসিক সঁহাৰি জনোৱাত সৃষ্টি কৰাৰ ক্ষমতা আছে, যিটো অতি শক্তিশালী। মন্ত্ৰ জাপ কৰাটো অকল যোগ বা আসনতে ব্যৱহাৰ কৰা তেনে কথা নহয়। ই আমাৰ দৈনন্দিন কাম-কাজৰ বা সাধনাৰ অংশ হিচাপে ব্যৱহাৰ কৰিব পাৰি। এইটো ভিডিঅ' দ্বাৰা মই আপোনালোকলৈ তেনে 4টা জনপ্ৰিয় মন্ত্ৰৰ বিষয়ে উল্লেখ কৰিছোঁ, যিয়ে আপোনাৰ শক্তি উদ্ধাৰ কৰাত, ভাৰসাম্য পুনৰুদ্ধাৰ কৰাত, প্ৰেমক আকৰ্ষণ কৰাত আৰু দুখ দূৰ কৰাত সহায় কৰি আপোনাৰ জীৱনটো ৰূপান্তৰিত কৰিব। 1 নম্বৰ, হৰি ওম। হৰি ওম এটা জনপ্ৰিয় মন্ত্ৰ কাৰণ ইয়াৰ প্ৰকৃত অনুবাদ হৈছে দুখ দূৰ কৰা। চাব গ'লে আমাৰ জীৱনটো এক যাত্ৰা আৰু আৱেগৰ বৰ্ণালী, য'ত আনন্দ, দুখ আৰু সুখ ভোগ কৰা হয়। এই জীৱনৰ যাত্ৰাত এনেকুৱা এটা ক্ষণ আহিব য'ত আমি সকলোৱে কিছু পৰিমাণৰ দুখ কষ্টৰ সন্মুখীন হওঁ। সেই লাগিলে ব্যক্তিগত সমস্যাই নহওক কিয়। যদি আপুনি এই মন্ত্ৰটো জাপ কৰে, তেতিয়া এই মন্ত্ৰটোৱে আপোনাক এনেকে ধৰণৰ শক্তি দিব, যিটো শক্তিৰে আপুনি সেই দুখবিলাকৰ লগত মোকাবিলা কৰিব পাৰিব। আগলৈ যেতিয়াই আপুনি নিজকে দুখৰ মুহূৰ্তবিলাকৰ লগত সন্মুখীন হ'ব, তেতিয়া এই মন্ত্ৰটো জাপ কৰি চাব, হৰি ওম। 2 নম্বৰ, ওম নমো নাৰায়ণায়া। এই মন্ত্ৰটো উচ্চাৰণ কৰাটো হয়তো সহজ নালাগিবও পাৰে, কিন্তু এই মন্ত্ৰটোৰ মূল অনুবাদ হৈছে সকলো জীৱৰ বিশ্ৰাম স্থানত প্ৰণাম কৰা। এই মন্ত্ৰৰ কেন্দ্ৰবিন্দু হৈছে মানৱীয় আত্মাক আনৰ সৈতে সংযোগ কৰা আৰু ইতিবাচক পজিটিভ এনাৰ্জি বা ভাৱ বাহিৰলৈ পঠোৱা। বিশ্ব ব্ৰহ্মাণ্ডই শান্তি, প্ৰেম, স্বাস্থ্য আৰু সুখ লাভ কৰা এটি গীত। যেতিয়াই আমি সুখী হওঁ, তেতিয়া আমি আনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ, যিটো এই মন্ত্ৰৰ দ্বাৰা আমি সহজ কৰি তুলিব পাৰোঁ। ওম নমো নাৰায়ণায়া। 3 নম্বৰ, ওম শান্তি। এই মন্ত্ৰটো প্ৰতিজন যোগীয়ে জনাটো উচিত, কাৰণ এই মন্ত্ৰটো জাপ কৰিলে আমাৰ আত্মাক শান্তি প্ৰদান কৰে আৰু জীৱনলৈ শান্তি আমন্ত্ৰণ জনায়। কেতিয়াবা শান্তি শব্দটো 3বাৰকৈ জাপ কৰি দেহ, বাক আৰু মনৰ শান্তিৰ প্ৰতিনিধিত্ব কৰা হয়। আজিকালি আমাৰ জীৱনটো দৈনন্দিন কামৰ মাজতে ব্যস্ত হৈ থাকে। আমাৰ চৌপাশৰ জগতখন অন্তৰহ গতিশীল হৈ থকা বাবে আমি কেতিয়াও শান্তিয়ে অনুভৱ কৰিব নোৱাৰোঁ। তেনে ক্ষেত্ৰত এই মন্ত্ৰটো শক্তিশালী ৰূপত কাম কৰে, কাৰণ ই আপোনাৰ মন, শৰীৰ আৰু আত্মাক শান্তি প্ৰদান কৰাত সহায় কৰে। ওম শান্তি। 4 নম্বৰ, বাবা নাম কেৱালম। বাবা নাম কেৱালম হৈছে এটা সংস্কৃত মন্ত্ৰ, যাৰ অনুবাদ হৈছে মোৰ আটাইতকৈ প্ৰিয়জনেই মোৰ একমাত্ৰ। ইয়াৰ অৰ্থ এই বুলিও ব্যাখ্যা কৰিব পাৰি যে প্ৰেম সকলোতে আছে আৰু সকলো বস্তুতে ইয়াৰ প্ৰভাৱ থাকে। ভাৰতৰ তন্ত্ৰ, যোগ আৰু ধ্যান শিকোৱা এটা সামাজিক তথা আধ্যাত্মিক সংস্থা, যাৰ নাম হৈছে আনন্দ মাৰ্গা, য'ত এই মন্ত্ৰটো গোৱা হয়। এই মন্ত্ৰটোৰ সহায়ত নেতিবাচক চিন্তাবোৰ দূৰ কৰা হয় আৰু আধ্যাত্মিক জাগৰণত উপনীত হ'ব পাৰি, যিটোৱে শেষত আপোনাক অনন্ত সন্তোষলৈ লৈ যাব। ধ্যান ধাৰণাৰ দৰে এই মন্ত্ৰৰ পৰা অহা পুনৰাবৃত্তিমূলক কম্পনে মনটোক কম জটিল হোৱাত সহায় কৰে। বিশেষকৈ ৰাতিভাগত মগজৰ চিন্তা বন্ধ কৰাত প্ৰত্যাহ্বান থাকিলে এই মন্ত্ৰ চেষ্টা কৰিব লাগে। বাবা নাম কেৱালম। ভিডিঅ'টোৰ শেষত এটা বুদ্ধৰ জ্ঞানযুক্ত বাক্য প্ৰস্তুত কৰিছোঁ, যোনটো হৈছে আমি যি ভাবোঁ আমি সেইটোৱে হৈ যাওঁ। আকৰ্ষণৰ নিয়মৰ দৰে এটা নিৰ্দিষ্ট অৰ্থ বহন কৰা মন্ত্ৰ এটা জাপ কৰিলে, সেয়া অসীম প্ৰেম হওক বা প্ৰচুৰতা হওক বা শান্তিয়ে হওক, আপোনাৰ জীৱনত গভীৰ প্ৰভাৱ পেলাব পাৰে। বিশেষ জানিবৰ বাবে একমাত্ৰ উপায় হৈছে ইয়াক চেষ্টা কৰি চাওক। ধন্যবাদ।